মাদানীক মিয়া বুলি কোৱা চেতু বৰুৱা কুচিত প্ৰত্যুত্তৰ দিলে এজন জোনাবে। তই মাদানীৰ চেণ্ডেলৰ সমান হ'ব নোৱাৰিবি। তো মাদানীৰ এই চেণ্ডেলৰ সমানো হ'ব নোৱাৰিবি। মাদানী যদি মিয়া হয় তেন্তে তই বাংলাদেশী। মাদানী যদি মিয়া হয় তহঁততো বাংলাদেশী। মোৰ পূৰ্বৰ 5টা জেনেৰেশ্যনৰ লিগেচি আছে। তোৰ লিগেচিলৈ কৰ্টত প্ৰমাণ কৰ বুলি প্ৰত্যাহ্বান জনালে এগৰাকী মৌলানাই। এজন মিয়াৰ 5 জেনেৰেশ্যনৰ লিগেচি এইখন অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ আছে। তোৰ কি আছে কেই পুৰুষত দেখাব পাৰিবি? চেলেঞ্জ কৰিছোঁ। যদি তোৰ চেলেঞ্জ দম আছে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰ। ৰাজ্যত মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ মাজতে একপক্ষভাৱে মিয়া খেদা আন্দোলন আৰু বাছি বাছি মিয়াক উচ্ছেদ কৰাৰ অভিযোগ তুলি জমিয়ত উলেমায়ে হিন্দে মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী কৰাৰ পিছত মাদানীৰ বিৰুদ্ধে তিৰ্যক মন্তব্য কৰিছে চেতু বৰুৱাই। চেতু বৰুৱাৰ মন্তব্য উভতি ধৰি এগৰাকী জোনাবে চেতু বৰুৱাক প্ৰত্যাহ্বান জনাই ক'লে, মাদানীক মদাহী বুলি কোৱা চেতু বৰুৱা মাদানীৰ চেণ্ডেলৰো সমান হ'ব নোৱাৰিব। তেওঁ কয় মাদানীক মিয়া বুলি কৈছে। মাদানী যদি মিয়া হয় তহঁত বাংলাদেশী। মাদানী কোন বুলি প্ৰশ্ন কৰাত বাপেৰৰ বাপ হয় মাদানী বুলি মন্তব্য। তেওঁ আৰু কৈছে মাদানীক হিলাবলৈ অসমত কোনো জন্ম হোৱা নাই এতিয়ালৈকে। তহঁতৰ দৰে মাদানী মদ গাঞ্জাৰ নিচাত পৰি থাকি তহঁতৰ চেহেৰাটো কেনে হৈছে চাবিচোন এবাৰ। মাদানীক কথা কওঁতে অলপ ভাবি চিন্তি কবি। মাদানী আমাৰ হাৰ্টবিট। তোৰ লেগেচিলৈ কৰ্টত আহ, মোৰ 5টা পুৰুষৰ লেগেচি লৈ যাম। এনেকৈ চেতু বৰুৱাক উভতি ধৰিলে এগৰাকী জোনাবে। চেতু বৰুৱাই প্ৰত্যাহ্বান গ্ৰহণ কৰিব নে নাই সেয়া সময়ত হ'ব লক্ষণীয়। মাদানীক মদাহী কোৱা চেতু বৰুৱা, তইতো মাদানীৰ এই চেণ্ডেলৰ সমানো হ'ব নোৱাৰিবি। তই আকৌ মাদানীক মদাহী বুলি কৈছ, মাদানীক মিয়া বুলি কৈছ। অ' বাই, মাদানী যদি মিয়া হয় তহঁততো বাংলাদেশী। হু ইজ মাদানী? চিনি পাওঁ মাদানী কোন? তই যে মাদানীক মিয়া বুলি কৈছ, মাদানী কোন চিনি পাওঁনে তই? বাপেৰৰ বাপ হয় মাদানী। মাদানী বাপেৰৰ বাপ হয়। মাদানীক হিলাবলৈ অসমত কাৰো জন্ম হোৱা নাই এতিয়ালৈকে। মাদানীক যে তই মদাহী বুলি কৈছ, তহঁতৰ নিচাত পৰি থাকেনে? তহঁতিতো মদৰ নিচাত গাঞ্জাৰ নিচাত পৰি থাকি তহঁতৰ চেহেৰাটো কেনেকুৱা হৈছে চাবিচোন এবাৰ। তহঁতেতো ভাত খাব নোৱাৰ। এই চান্দা তুলি অলপ টকা পইচা পালে সেইখিনি মদ কিনি খাওঁ বে। আকৌ মাদানীক মদাহী বুলি কৈছ। মাদানী আমাৰ হাৰ্টবিট হয়, হাৰ্টবিট। মাদানীক কথা কোৱাৰ আগত অলপ চিন্তা কৰি কথা কবি। হু আৰ ইউ? লিগেচি আছে জানো তোৰ? লিগেচি আছে? মোৰ দৰে এজন মিয়াৰ 5 জেনেৰেশ্যনৰ লিগেচি এইখন অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ আছে। তোৰ কি আছে কেই পুৰুষত দেখাব পাৰিবি? চেলেঞ্জ কৰিছোঁ। যদি তোৰ চেলেঞ্জ দম আছে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰ। তোৰ কেই পুৰুষৰ তই লিগেচি দেখাব পাৰ, মই মোৰ কেই পুৰুষৰ লিগেচি দেখাব পাৰোঁ। চেলেঞ্জ, অপেন চেলেঞ্জ কৰিছোঁ। তই মানুহক যি সময়ত কৈ দিবি এইখিনি মানি ল'ম, কেতিয়াও সম্ভৱ নহয়। বহুত দেখিছোঁ, বহুত সহ্য কৰিছোঁ। এতিয়া চেলেঞ্জ হ'ব। তই লৈ কোৰ্টত যাবি, মই মোৰ লিগেচি লৈ কোৰ্টত যাম। কোন খিলঞ্জীয়া প্ৰুফ হৈ যাব। দম আছে জানো তোৰ? দম আছে? তোৰ লিগেচি দেখাবলৈ, ডকুমেণ্ট দেখাবলৈ? কেই পুৰুষৰ লিগেচি দেখাবি পাৰিবি? কেই পুৰুষৰ? মই মোৰ 5 জেনেৰেশ্যনৰ ডকুমেণ্ট এইখন অবিভক্ত নগাঁও জিলাৰ মই দেখাব পাৰিম। তই কেইজনৰ পাৰিবি? গতিকে মিয়া কোৱাৰ আগত, বাংলাদেশী কোৱাৰ আগত কথা চিন্তা কৰি কথা কবি। তহঁত যে হিমন্তৰ দালালি কৰি খাওঁ সেইখিনি ৰাইজে বহুত আগৰ পৰা জানে। এতিয়া আকৌ নতুন কৰি চিনাকি দি লাভ নাই যে হিমন্ত গুচি গ'লে আমি ভোকত থাকিম, আমি খাব নোৱাৰিম। হিমন্ত গুচি গ'লে আমাক কোনে দালালি কৰাৰ সুযোগ দিব? কংগ্ৰেছ আহিলেতো আমাক গুৰিয়াই জেলত সোমাব। গতিকে আমাৰ যি প্ৰকাৰক হিমন্ত লাগে এইখিনিতো ৰাইজে বুজি পায়। এইখিনি তহঁতে আৰু আন্দোলন কৰি প্ৰতিবাদ কৰি ক'ব নালাগে। বুজিছ? তোৰ দৰে কিমান নেতা অসমত আহিছে আৰু গৈছে, মুছলমান এইডালো কৰিব পৰা নাই। বুজিছ? হু ইজ মাদানী? চিনি পাওঁ মাদানী কোন? তই যে মাদানীক মিয়া বুলি কৈছ, মাদানী কোন চিনি পাওঁনে তই? বাপেৰৰ বাপ হয় মাদানী। মাদানী বাপেৰৰ বাপ হয়। মাদানীক হিলাবলৈ অসমত কাৰো জন্ম হোৱা নাই এতিয়ালৈকে।
মাদানীক যে তই মদাহী বুলি কৈছ, তহঁতৰ তোৰ নিচাত পৰি থাকেনে? তহঁতিতো মদৰ নিচাত গাঞ্জাৰ নিচাত পৰি থাকি তহঁতৰ চেহেৰাটো কেনেকুৱা হৈছে চাবিচোন এবাৰ। তহঁতেতো ভাত খাব নোৱাৰ, এই চান্দা তুলি অলপ টকা পইচা পালে সেইখিনি মদ কিনি খাওঁ বে। আকৌ মাদানীক মদাহী বুলি কৈছ। মাদানী আমাৰ হাৰ্ট বিট হয়, হাৰ্ট বিট। মাদানীক কথা কোৱাৰ আগত অলপ চিন্তা কৰি কথা কবি। হু আৰ ইউ? লিগেচি আছে জানো তোৰ? লিগেচি আছে? মোৰ দৰে এজন মিয়াৰ 5 জেনেৰেশ্যনৰ লিগেচি এইখন অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ আছে। তোৰ কি আছে? কেই পুৰুষত দেখাব পাৰিবি? চেলেঞ্জ কৰিছোঁ। যদি তোৰ চেলেঞ্জ দম আছে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰ। তোৰ কেই পুৰুষৰ তই লিগেচি দেখাব পাৰ, মই মোৰ কেই পুৰুষৰ লিগেচি দেখাব পাৰোঁ। চেলেঞ্জ, অ'পেন চেলেঞ্জ কৰিছোঁ। তই মানুহক যি সময়ত কৈ দিবি এইখিনি মানি ল'ম, কেতিয়াও সম্ভৱ নহয়। বহুত দেখিছোঁ, বহুত সহ্য কৰিছোঁ। এতিয়া চেলেঞ্জ হ'ব। তই লৈ কোৰ্টত যাবি, মই মোৰ লিগেচি লৈ কোৰ্টত যাম। কোন খিলঞ্জীয়া প্ৰুফ হৈ যাব। দম আছে জানো তোৰ? দম আছে? তোৰ লিগেচি দেখাবলৈ, ডকুমেণ্ট দেখাবলৈ? কেই পুৰুষৰ লিগেচি দেখাবি পাৰিবি? কেই পুৰুষৰ? মই মোৰ 5 জেনেৰেশ্যনৰ ডকুমেণ্ট এইখন অবিভক্ত নগাঁও জিলাৰ মই দেখাব পাৰিম। তই কেইজনৰ পাৰিবি? গতিকে মিয়া কোৱাৰ আগত, বাংলাদেশী কোৱাৰ আগত কথা চিন্তা কৰি কথা কবি। তহঁত যে হিমন্তৰ দালালি কৰি খাওঁ সেইখিনি ৰাইজে বহুত আগৰ পৰা জানে। এতিয়া আকৌ নতুন কৰি চিনাকি দি লাভ নাই যে হিমন্ত গুচি গ'লে আমি ভোকত থাকিম, আমি খাব নোৱাৰিম, হিমন্ত গুচি গ'লে আমাক কোনে দালালি কৰাৰ সুযোগ দিব, কংগ্ৰেছ আহিলেতো আমাক গুৰিয়াই জেলত সোমাব। গতিকে আমাৰ যি প্ৰকাৰৰ হিমন্ত লাগে এইখিনিতো ৰাইজে বুজি পায়। এইখিনি তহঁতে আৰু আন্দোলন কৰি প্ৰতিবাদ কৰি ক'ব নালাগে, বুজিছ? তোৰ দৰে কিমান নেতা অসমত আহিছে আৰু গৈছে, মুছলমান এইডালো কৰিব পৰা নাই।